আৰু এইবাৰ শ্ৰেষ্ঠ অভিনেতাৰ কিতাপ পাইছে উৎপল দাসে। শ্ৰেষ্ঠ নাট্য দল ৰাজমুকুট থিয়েটাৰ আৰু থিয়েটাৰ সূৰ্যৰ মোৰ কেঁচুৱাই কান্দিছে নাটকখনে পাইছে শ্ৰেষ্ঠ নাটকৰ বঁটা। 2023-24 বৰ্ষৰ বাবে 90 সংখ্যক নলবাৰী ৰাগ মহোৎসৱত ৰাজমুকুট থিয়েটাৰে 4টা শিতানত বিভূষিত হৈছে বিজয়ী বুলি। শ্ৰেষ্ঠ নাট্য দল, শ্ৰেষ্ঠ পোহৰ, শ্ৰেষ্ঠ অভিনেতাৰ ক্ষেত্ৰত মোৰ সৌভাগ্য ঘটিছে যে মই পাইছোঁ আৰু শ্ৰেষ্ঠ ফলনা আগৰৰ ভিডিঅ'টোৰ যোগেদি আপোনালোকক এইখিনি কথা প্ৰেৰণ কৰিব পাৰে মই অত্যন্ত ধন্যবাদ। আৰু এইবাৰ মই ডাইৰেক্ট গ'লোঁ ষ্টেজৰ ওপৰত। দ্বিতীয় দৰ্শনীৰ কাৰণে কিমান মানুহ হৈছে তাকে চাবৰ কাৰণে।